এই গাইজ তো কি খবৰ আপোনালোকৰ আশা কৰিবলৈ ভাল আৰু বৰ্তমান মোৰো ভালেই। তো আজি হৈছে 10 এপ্ৰিল, মানে বিহুলৈ আৰু মাজত 3-4টা দিন মাত্ৰ। তো মোৰ মানে আজি ভিডিঅ' নিদিয়া মানে প্ৰায় 2-3 সপ্তাহমান হ'ল। তো মানে মই ভিডিঅ' কি কাৰণ দিয়া নাছিলোঁ, কি হৈছিলে মোৰ মানে ভিডিঅ' মানে কেলৈ নাই পোৱা চব কম। ভিডিঅ'টো চাই থাকক আৰু এতিয়ালৈকে বৰ্তমান ভিডিঅ'টো মানে থাম্বনেইল আৰু টাইটেল চাই চাগে আপোনালোকে গম পালেই। তো ভিডিঅ'টো চাই থাকক শেষলৈকে। তো মানে আজি হৈছে 10 এপ্ৰিল। তো মই মানে গম পাইছিলোঁ যে 10 এপ্ৰিল আজি SSLC মানে মেট্ৰিকৰ ৰিজাল্ট দিয়া কথা আছিলে। তো আকৌ পালোঁ মানে মেছেজটো আজি ৰাতিপুৱা। তো আজি ৰিজাল্ট দিয়া নহয়, মানে ৰিজাল্ট নিদিয়ে। তো হিমন্ত বিশ্ব শৰ্মাৰ মানে মেছেজত পালোঁ মামাৰ। তো ভিডিঅ'টো ৰিজাল্টটো কাহানিকৈ দিব, মানে 12 তাৰিখে আমাৰ HSC ফাইনেল এক্সামৰ ৰিজাল্ট দিয়া কথা আছিলে। তো কি হয় নাজানো। তো ভিডিঅ'টো চাই থাকক। আৰু এইকেইদিন মানে ভিডিঅ' দিয়া নাই, বহুত হেৰি হৈছিলে আৰু মই কণ্টেণ্ট বিচাৰি পোৱা নাই আৰু মই মানে ঘৰত নাই হ'লে। তো মই যিহেতু যোৱাকালি আহিছোঁ, যোৰহাট গৈছিলোঁ, মানে যোৰহাটৰ পৰা যোৱাকালি আহিছোঁ। তো বিহুৰ মানে ভিডিঅ' দি থাকিম বাৰু, এইকেইদিন ভিডিঅ' উঠিব। তো আপোনালোকে পূৰা মানে অলপ ছাপোৰ্ট কৰিব। আৰু তো মানে গাটো ইমান ভাল নহয় আৰু মানে এতিয়া আমাৰ অলপ এইফালে বাহিৰত কামো হ'ব, এইকেইদিন কাম চাম কৰিছোঁ, মানে চৰকাৰী ঘৰ সোমাইছে যিহেতু। তো মানে এতিয়া ঘৰৰ কাম লাগি আছে। তো বোলে শিল বালি ইটা চব মানে আনি ৰেডি কৰা হৈছে। তো এয়া কাম চলিব বিহু পিছৰ পৰা। তো বিহুলৈ মাত্ৰ মাজত 3টা দিন আৰু আজি 10, 11, 12, 13, তো 14 তাৰিখৰ পৰা বিহু। তো ভিডিঅ'টো চাম। আৰু মই যিহেতু যোৱাকালি আহিছোঁ যোৰহাটৰ পৰা, আৰু আজি বৃহস্পতিবাৰ। তো আজি যাম টাউনলৈ। টাউনত গৈ মানে চোলা কাপোৰ আনিমগৈ, বিহু কাপোৰ আনিব লাগিব। কাপোৰ কি আনো তো চাই থাকক ভিডিঅ'টো শেষলৈকে। তো এতিয়া বৰ্তমান মানে বৰ্তমান ঘৰতে অলপ কাম কৰিম অলপ দেৰি, তাৰপিছত এতিয়া ভাত খোৱা নাই, মানে ভাত খাই ল'ম। তো ভাত পানী খাই পিনি আৰু যাম ঘৰত, কাম লাগিম। তো ভিডিঅ'টো চাই থাকক শেষলৈকে। তো গাইছ ৰাতিপুৱা মানে নকৰাই আছিলে। তো ৰাতিপুৱা আগবেলা যিটো ৰ'দ, মানে যিটো পথাৰত মানে ৰোৱা সময়ত যেনেকুৱা গৰম দিয়ে, এনেকুৱাই গৰম দিছিলে। আৰু দিনটো মানে ইমান গৰমত কাম কৰিলোঁ। তো এতিয়া যিটো মানে বৰষুণ দিলে, তো শিল বৰষুণ এইফালে চব কেনেকুৱা মানে খান্দি পঠিয়ালে। তো এইফালে গোটেই দেখিছে নাই, এই পিয়ালি দেখিছে খান্দি গ'লগৈ, দেখিছে গোটেইবিলাক কি কৰিলে, বতাহ বৰষুণ গোটেই মানে ৱাৰ চোৱাৰ পেলাই দিলে চব চফা। তো গোটেই মানে পানীও বহুত হ'ল, পানী একেবাৰে শুকাই গৈছিলে, চোতাল তলত পূৰা ফাটি গৈছিলেগৈ। তো এইফালে গোটেই মানে বোকা কৰিলে এইফালে। তো পুখুৰীটো পানী বহুত হৈ গ'ল আজি। পুখুৰী পানী একেবাৰে শুকাই আছিলে, দেখিছে বহুত পানী কিমান বাঢ়ি গ'ল, বহুত পানী হৈ গ'ল। আকৌ মানে পূৰা গাজি আছে, চবফালে ক'লা ক'লা হৈ আছে। তো বৰষুণ আকৌ আহিবলৈ আছে গধূলিকৈ। তো ৰাতি বৰষুণ দিলে আৰু পূৰা পানী হৈ যাব। আজি পুখুৰীত প্ৰায় আধা ফুটমান পানী বাঢ়ি গ'ল। পূৰা গাজি আছে, পূৰা বৰষুণ দিব। পানী নাই কৰি আছিলোঁ, বৰষুণটো লগালগ আহি গ'ল। তো ভাবিছিলোঁ টাউন যাম, তো মানে বিহু কাপোৰ চাপোৰ আনিবলৈ। তো আজি যোৱাই নহ'ল, বৰষুণ দিলে ডাঙৰকৈ। এতিয়া গধূলি আকৌ বৰষুণ আহিব চাগে।